উঠা বাছা উঠা এই চমৎকাৰী বাবা থাকতে তোমাৰ কিহৰ প্ৰব্লেম জানো জানো সেই কাৰণেতো আহিছো কততে কিমান মই গৰু বিচাৰি দিছো হয় নেকি বাছা বাবা গৰুজনী ৰং কেনেকুৱা আছিল বগা আছিল বাবা গৰুজনী ডাঙৰ নে সৰু আছিলে ডাঙৰ আছিল বাবা ক'ত দিছিলি এই দণ্ডিঘৰ পিছফালে দণ্ডিঘৰ পিছফালে হয় নমো 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 গৰুৱাই নমঃ একশো মাৰি টকাও নাই 100 টকাই আনিছিলো পাছা এবাৰ তুমি আহিলে গাড়ী আহিবা গাড়ী নাহিলে আমাৰ বাবা পাপ হৈ যাব এইটো বাবা দিয়া বাবা এতিয়া পাম নে গৰুজনী ঠিক আছে তোৰ মই গৰুটো পাই গলো এই গেন্দেলাগৰ পিছফালে তোৰ গৰু তাতে বন্ধা হৈ আছে হয় নেকি বাবা হয় বাবা মই এতিয়া যাব পাৰো নে শুনা বাছা হয় বাবা তুমি যোৱাৰ আগতে মোক 50 টকা এটা দি থৈ যোৱাটো বেছি ভাল কথা বাবা এটকা এটা আছে এইটো দি থৈ গলে ভাল হ'ব নে এনেকুৱা পাপ কাম আমাৰ বাবাৰ লগত নকৰিবা মোৰ হাতত এটকা এটাই আছে নহ'ব নহ'লে আমি গৰুটো নিদিওঁ বাবা গৰুটো পালেই মই দি যাম এতিয়া এটকাটোকে ৰাখক ঠিক আছে বাবা বাবা itu pondok tuh kamu tuh kayak kelas nafsu mbak. Boleh bapak? Itu orang mulai apa apa Oke. Kita malam nasi lo. Gojeng ko panis deh. Gojeng mudah harap bisa ya. Ki? Bahang mana? Tuh mau bisnis tunggu berarti. Itu aja tuh. Gojeng ini tak berapa.
নমস্কাৰ বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটোও দবাই দিব। এলাহ লাগিছে বহুত, সেইকাৰণে বিচনাত শুই শুই আপলোডটো দিলোঁ আৰু।